কোনোবাই যদি সাগৰ ভাল পায়, কোনোবাই আকৌ মোৰ নিচিনা ভাল পায় পাহাৰ। সেইবাবে মই আজি আহিলোঁ কাৰ্বি আংলঙৰ আমাৰ ঘৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰ দূৰত থকা এই পাহাৰীয়া ঠাইটুকুৰালৈ, যাৰ নাম হ'ল লাংহিন। হেল্ল' গাইজ, এয়া হ'ল ৰাতিপুৱা ফুলনি গাঁৱৰ পৰিৱেশ। মই আছোঁ মাহীহঁতৰ ঘৰত আৰু এতিয়া মহাৰ লগত গৰু দিবৰ বাবে পিছফালে পথাৰলৈ যাব ওলালোঁ। তো মই এতিয়া গৈ আছোঁ পথাৰলৈ। মহাই ইফালে আগে আগে গৰু লৈ গৈ আছে আৰু মই পিছে পিছে গৈ আছোঁ। মই ঘৰ গৈছিলোঁ, ঘৰ গৈ পেলাই মানে মই বেলেগ ফালৰ পৰা আহিলোঁ, কাৰণ এইফালে এজানখন পাৰ হ'ব নোৱাৰিলোঁ মই, যিহেতু মই জোতা চোতা পিন্ধি আছোঁ। তো তাৰ কাৰণে মই এনেকৈ মানুহৰ ঘৰৰ চোতালৰ ফালৰ পৰা বাঁহৰ তলিয়ে মই ইফালেলৈ এনেকৈ ঘূৰি আহিলোঁ আৰু সেইফালে মহাই আগত গৈ আছে। আৰু আজি মহাহঁতৰ ট্ৰেক্টৰৰ লগত ধান আনিব পথাৰৰ পৰা, আৰু অলপ লাগি ভাগি দিওঁ আৰু এটা ধুনীয়া ভিডিঅ' হৈ যাব। তো সেইকাৰণে মই আহিলোঁ, এতিয়া আগলৈ গৈ আছোঁ। ইফালে মহাই গৰু লৈ গৈ আছে। তো মই পালোঁহি এতিয়া পথাৰ, আৰু পথাৰ আহি পেলাই গম পাইছোঁ অলৰেডি মহাহঁতৰ ধানখিনি ট্ৰেক্টৰে আহি উঠাই পেলাই লৈ গ'ল ঘৰলৈ, আৰু আমি আহি পাইছোঁ। আৰু ইফালে মহাই গৰু বান্ধি আছে, ইফালে গৰু বান্ধিব আহিছে। আৰু এই ঠাইটুকুৰা হ'ল লাংহিন, আৰু এইখন হৈছে লাংহিনৰ ফুলনি গাঁও। আৰু ইয়াৰ চাৰিওফালে চোৱা, ইমান ডাঙৰ পথাৰ এইখন চোৱা, ইটো পাৰৰ পৰা সিটো পাৰ দেখা নাপায়, ইমান ডাঙৰ পথাৰ। আৰু ইয়াত সেইকাৰণেই ইয়াত তোমাৰ যিহেতু পথাৰখন বহুত ডাঙৰ, আৰু তাৰ কাৰণে পথাৰৰ পৰা ধানবোৰ বুকিব নোৱাৰে মানুহে, সেইবাবে ইয়াত ধানবোৰ পথাৰৰ এটা ঠাইত গোটাই পেলাই থৈ দিয়ে এনেকৈ। আৰু এই গোটোৱা ধানবিলাক ট্ৰেক্টৰৰ লগত উঠাই ঘৰলৈ লৈ যায় আৰু ঘৰলৈ নি মৰণা মাৰে। ইয়াত যে মহা ন ধান যে বুকিব নোৱাৰে, আৰু ইয়াত যে কৈছোঁ এনেকৈ বুকি পিনে ভাৰত নিব নোৱাৰে আৰু ইমান দূৰ দূৰ, সেইটো কাৰণে চব গোটাই থৈ দিছে ন। এতিয়া পথাৰত সকলো ফালেই মানুহ, কোনোবাই যদি গৰু দিব আহিছে, কোনোবাই আকৌ বাকী থকা ধানখিনি ট্ৰেক্টৰত উঠাব আহিছে। কিন্তু এই পথাৰখনত থকা সেই দূৰৰ পাহাৰকেইটাইহে মোক বেছি আকৰ্ষণ কৰি তুলিছে। কোনখিনি? সেইখিনি দূৰ আছে দেখোন এইখিনি। অঁ, ইয়াত যদি ট্ৰেক্টৰৰ কথা ক'ব যাওঁ, এক ট্ৰেক্টৰত তুমি যিমান ধান নিয়া, এটা নিয়া দুটা নিয়া, তুমি ফুল কৰি লৈ যোৱা 1000 টকা। তাৰপাছত মহাহঁতৰ অলপেই আছিলে ধান নিবলৈ, আৰু আজি লৈ গ'ল গোটেই ধানখিনি অলপ আগত আমি আহি পোৱাৰ আগে। তো এতিয়া আমি অলপ পথাৰতে ঘূৰিলোঁ, গৰু বান্ধিলোঁ। তাৰপাছত এতিয়া মহা আৰু মই ঘৰলৈ গৈ আছোঁ। তো আমি আহি পালোঁ এতিয়া ঘৰত, আৰু এইফালে পথাৰৰ পৰা অনা ধানখিনি গোটেই চোতালত এনেকৈ থৈ দিছে। আৰু এইবোৰ মহা, এইখিনি কি হয়, কি ধান? গয়া হয়, এইখিনি গয়া ধান। আৰু এইফালে মেজি পাতি থৈ দিছে। আৰু এতিয়া এইখিনি মহা আৰু মই অলপ পাছত এইখিনি মেজি পাতিম, ওপৰত উঠাম মানে, কাৰণ বৰষুণ দিলে ধানবিলাক ভিজি যায়, সেইবাবে ওপৰত আমি টোপ বনাব লাগিব, য'ত বৰষুণ পানী ভিতৰত সোমাব নোৱাৰাকৈ। তো ইয়াতে এনেকৈ থৈ গ'ল। লগতে মাহীহঁতৰ ঘৰখনৰ কথা যদি ক'বলৈ যাওঁ, তেন্তে য'ত মহা, মাহী, ৰিম্পী আৰু একেবাৰে সৰু মাম্পী। আজি স্কুল আছে না নাই? হে নাই নেকি? কেলে নাই? আজি বন্ধ, আজি বন্ধ। এইজনী ৰিম্পী স্কুল যাবলৈ ওলাই আছে। এক্সাম ভালকৈ দিবি আজি। কি এক্সাম আছে? আছামিছ নেকি? আৰু ভালকৈ দিবি এক্সাম। বেষ্ট অফ লাক। ইয়াৰ পাছত পথাৰৰ পৰা আনি চোতালতে পেলাই থৈ যোৱা ধানখিনি মহা আৰু মই মেজি পতাত লাগিলোঁ। আৰু ধানো অলপ চলপ নাছিল,
প্ৰায় 4-5 বিঘা মান মাটি আছিল। সেইবাবে মেজি পাতোতে আমাৰ প্ৰায় সন্ধিয়া হৈ গ'ল। মাপি কিণ্ডাজত কোনটো গিফ্ট পালি? গিফ্টটো চাম এইটো নেকি? বাহ, কি হয়তো? কি হয়তো? কি খেলে কয়তো? লকেট নেকি? লকেট আৰু কি আঙঠি? আঙঠিটো কোনটো? কোনটো চাম? এইটো কি কালাৰ? নীলা। হেনা নহয়। ৰাতিপুৱা এতিয়া 6টা বাজিছে। তো এতিয়া অলপ সেইফালে মেইন ৰোড 4 লাইন ফালে অলপ খোজকাঢ়িব ওলাই যাওঁ। তো তাৰ পৰা বহুত ধুনীয়া ছানৰাইজ দেখা পোৱা যায়। আৰু লগতে প্ৰেৰণা আছে, প্ৰেৰণাকো লৈ ল'ম আধা বাটতে তাই ঘৰ। তাৰপিছত দুটাই আমি খোজকাঢ়িবলৈ ওলাই যাম। তো এতিয়া মই ৰাতিপুৱা উঠিলোঁ আৰু এইটো আছোঁ এতিয়া মহাহঁতৰ ঘৰত। আৰু এইফালে গোটেই ধান মেজি চেজি আৰু এইফালে ধানৰ বস্তা বান্ধি থৈ দিছে। এতিয়া মই ওলাই আহিলোঁ প্ৰায় ৰাস্তাৰ ফালে, য'ৰ পৰা বহুত ধুনীয়া ছানৰাইজ দেখা পোৱা যায়। দুটাই খোজকাঢ়ি গৈ আছোঁ এতিয়া মেইন হাইৱে ফালে। আৰু ইয়াৰ পৰা বহুত ধুনীয়া ছানৰাইজ দেখা পোৱা যায়। আৰু এইখিনিতে আছে প্ৰেৰণাহঁতৰ দোকানখন। এতিয়া আমি দুটাই অলপ খোজকাঢ়িবলৈ ওলাই যাওঁ। আৰু কি ধুনীয়া লাগিছে ন বেলিটো। চোৱা, তোমালোককো দেখাই আছোঁ ৰাতিপুৱাৰ ফুলনি গাঁৱৰ ভাইবটো। কালি আহিলোঁ, আহি পেলাই তাৰপিছত ৰাতিপুৱা প্ৰেৰণাক মই ফোন কৰিলোঁ যে ব'লা অলপ ৰাতিপুৱা সেইফালে পাহাৰ ফালৰ পৰা অলপ খোজকাঢ়ি আহোঁ মেইন হাইৱে ফালৰ পৰা। কাৰণ ইফালে মৰ্ণিং ৱাক বহুত কৰি থকা মানুহ, মৰ্ণিং ৱাক কৰি আছে এইফালে মানুহ। আৰু এইজনী তাই। আৰু এই পাহাৰৰ চোৱা বেলিটো কি ধুনীয়া লাগিছে, পাহাৰৰ সিফালৰ পৰা আহিছে। আৰু সঁচাকৈ ৰাতিপুৱাৰ যোনটো পৰিৱেশ ন, আৰু ৰাতিপুৱাৰ যোনটো ভাইব মানে সঁচাকৈ বহুত ধুনীয়া। আৰু ৰাতিপুৱা যদি সোনকালে উঠা যায় ন, সঁচাকৈ গোটেই দিনটোৰ কাৰণে পজিটিভ হৈ যায়, গোটেই দিনটোৱে পজিটিভ হৈ যায়। আৰু এতিয়া আমি অলপ খোজকাঢ়ি আছোঁ আৰু এই পাহাৰৰ এই লাংহেন ফুলনিৰ অলপ ভিউটো দেখাই আছোঁ তোমালোকক। এই ঠাই টুকুৰাৰ চাৰিওফালে আগুৰি থকা এই পাহাৰকেইটাই আৰু বেছি ধুনীয়া কৰি তোলে, য'ত ইয়াৰ ৰাতিপুৱাৰ ছানৰাইজৰ সময়খিনি সঁচাকৈ চাবলগীয়া। আৰু ইয়াৰ কাষতে এখন ষ্টেডিয়ামো লাগি আছে। আৰু এতিয়া তালৈ আমি যাব ওলালোঁ। ছানৰাইজ চাই আহিলোঁ আৰু ছানৰাইজ চাই আহি পেলাই এতিয়া আমি লাংহিন টাউনৰ ফালে গৈ আছোঁ খোজকাঢ়ি। আৰু মেইন লাংহিন টাউনৰ কাষতে এখন ষ্টেডিয়াম আছে, যোনখন ষ্টেডিয়াম প্ৰায় মই নগাঁও গুৱাহাটী অহা যোৱা কৰি থকা টাইমত প্ৰায় মই দেখা পাওঁ। তো এতিয়া দুইটাই আমি ষ্টেডিয়ামত গৈ আছোঁ, ষ্টেডিয়ামখনো দেখাম তোমালোকক। আৰু ষ্টেডিয়ামত খোজকাঢ়িম, অলপ মৰ্ণিং ৱাক কৰিম আৰু লগতে অলপ প্ৰেক্টিছ কৰিম। তো সকলোখিনি দেখাম। তো গাইজ আমি পালোহি এতিয়া মেইন লাংহিন ষ্টেডিয়াম। আৰু এইখনে হৈ গ'ল মোৰ পিছফালে। আৰু প্ৰায় ইয়াত বহুত দিনৰ পৰা মই আহিম বুলি ভাবি আছোঁ, কিন্তু আহিব সময় নাপাওঁ। আৰু মাহীহঁতৰ ঘৰত আহিলেও তেনেকৈ কোনো লগৰ চগৰ নাই আহিবলৈ। কিন্তু আজি প্ৰেৰণা আহিলে, তাইক ক'লোঁ ৰাতিপুৱাই ব'লা অলপ ষ্টেডিয়াম ফালৰ পৰা খোজকাঢ়ি আহোঁগৈ। আৰু প্ৰায় গুৱাহাটী নগাঁও অহা যোৱা কৰি থাকিলে ষ্টেডিয়ামখন দেখা পাওঁৱে। আৰু ইয়াত পূৰা খেল চেল হয়। এতিয়া ৰাতিপুৱা সময় এইফালে বহুত মানুহে মৰ্ণিং ৱাক কৰি আছে, ৰানিং কৰি আছে, প্ৰেক্টিছ কৰি আছে, আৰু কিছুমানে য়োগা কৰি আছে। কিন্তু আমি খেল চেল নেখেলোঁ, আমি আহিছোঁ দুটাই অলপ খোজকাঢ়িবলৈ, মৰ্ণিং ৱাক কৰিবলৈ আৰু ৰাতিপুৱাৰ এই ধুনীয়া ভাইবটো ল'বলৈ। তো চোৱা এই ষ্টেডিয়ামখনৰ কিছুমান দৃশ্য।
প্ৰায় বহুত সময় পাৰ কৰিলোঁ আমি ষ্টেডিয়ামত এতিয়া আমি ঘৰলৈ যাওঁ প্ৰেৰণাহঁতৰ দোকানত যাওঁ তাত চাহ তাহ খাম চাহ খাই পেলাই অলপ বহি কথা পাতি মই মাহীহঁতৰ ঘৰত যাম আৰু আজি আবেলি মই বেক হ'ম বকলীয়ালৈ ইয়াৰ পাছত আমি আহিলোঁ চিধাই প্ৰেৰণাহঁতৰ দোকানত য'ত মায়ে পিঠা বনাই আছে আৰু পাপাই দোকানত আৰু আমিও গৈ পোৱাৰ লগে লগে আমাকো চাহ আৰু পিঠা খাবলৈ দিলে গুড মৰ্ণিং গুড মৰ্ণিং কৈ দিয়া তো ক'ত যোৱা তোমালোকে আও ইমান দেৰিকে তো মই আহি পালোঁ এতিয়া প্ৰেৰণাহঁতৰ ঘৰত আৰু এইফালে এদিনৰ গোহালি আৰু ইয়াত পাপাই কিবা ফাৰ্ম হাউচ বনাইছে বোলে দেখাই আছোঁ মই পিছত লাহেকৈ পোৱালি কাৰ কেইটামান আছে তোমালোকৰ ইয়াৰ পাছত প্ৰেৰণাহঁতৰ পিছফালে থকা পুখুৰীটোত আহিলোঁ পাতি থৈ দিয়া দোলাজালখনো দাঙিলোঁ কিন্তু মাছলে এটাও নাপালোঁ আৰু মাহীহঁতৰ ঘৰত আহি ভাত খাই অলপ আগতে দূৰৰ পৰা দেখি থকা পাহাৰখনৰ ওচৰলৈ আমি যাবলৈ ওলালোঁ তো আজি তোমালোকে চাই থকা একদম লাংহিনৰ ভিতৰুৱা ঠাই আমি এক্সপ্ল'ৰ কৰি আছোঁ দুয়োজনে স্কুটিখন ল'লোঁ মহাৰ আৰু অলপ আমি পাহাৰৰ ফালে ঘূৰিবলৈ ওলাই আহিলোঁ চাই যোৱা এতিয়া কি ধুনীয়া ঠাইবিলাক অলপ আমি পাহাৰৰ ফালে ওলাই আহিলোঁ অলপ ভিতৰলৈ তো মই ঘৰত গ'লোঁ ঘৰত গৈ ভাত চাত খাই পেলাই আৰু মহাৰ স্কুটিখন ল'লোঁ আৰু স্কুটিখন লৈ এতিয়া প্ৰেৰণা আৰু আমি দুয়োজনে অলপ পাহাৰলৈ গৈ আছোঁ ইফালে পাহাৰৰ ভিতৰলৈ য'ত একদম মানে লাংহিনৰ মেইন ভিউ পইণ্ট মেইন ঠাই বুলি কয় আমি ইমান ভিতৰলৈ নাযাওঁ কিন্তু পাহাৰৰ ওচৰলৈ যাম আৰু এইফালে আছে প্ৰেৰণা তো আমি আহি পেলাই এটা তোমাৰ ভিউ পইণ্টত ৰখিলোঁ চাৰিওফালে এইফালে পথাৰ এনেকৈ পথাৰ আৰু এইফালে চোৱা পাহাৰীখন ইমান ধুনীয়া পাহাৰীখন চোৱা দেখিছা এইখন এইফালে মই আগতে এবাৰো অহা নাই আৰু সেইফালে অলপ দূৰত সেইফালে মোৰ পেহীহঁতৰ ঘৰ আছে তো সিফালে প্ৰায় গৈ থাকোঁ কিন্তু সঁচাকৈ এই ঠাইটুকুৰা ইমান ধুনীয়া ন তুমি আহিছিলানে আগতে লাংহিন মেইন টাউনৰ পৰা অলপ ভিতৰলৈ সোমাই আহিব লাগে আৰু আহি পেলাই এইখন পাহাৰখন প্ৰায় দূৰৰ পৰা দেখি থাকোঁ য'ত মাহীহঁতৰ ঘৰ আছে তো প্ৰেৰণাহঁতৰ দোকানৰ পৰা এই পাহাৰখন দেখিলোঁ আৰু আজি তাইক ক'লোঁ ব'লা আজি সেই পাহাৰখনৰ ওচৰলৈ যাওঁ আৰু ওচৰলৈ গৈ অলপ ওচৰৰ পৰা চাওঁ আৰু সঁচাকৈ আহি পালোঁহি এতিয়া আৰু বহুত ধুনীয়া ধুনীয়া এতিয়া আমি ভিতৰ ফাললৈ এনেকৈ ঘূৰি যাম তো চাই যোৱা ভিডিঅ'টো ধুনীয়াকৈ বহুত মজা হ'বলৈ গৈ আছে বহুত পুৰণি সপোন আছিল এই পাহাৰকেইখনৰ ওচৰত গৈ ওচৰৰ পৰা চোৱাটো আৰু আজি ফাইনেলি এই ঠাইটুকুৰাত আছোঁ নাজানো কিয় এই পাহাৰবোৰৰ প্ৰতি মোৰ আকৰ্ষণ সৰুৰ পৰাই বহুত আৰু জীৱনটো পাৰ কৰিব নিবিচাৰোঁ এনেকৈ জীয়াব বিচাৰোঁ য'ত আছোঁ যেনেকৈ আছোঁ যি আছে তেনেকৈ লৈ সুখী আৰু এনেবোৰ কথা ভাবি ভাবি আমি একেবাৰে পাহাৰৰ ওচৰত পালোহি তো আমি আহি পেলাই এটা পইণ্টত ৰখিলোঁ একদম পাহাৰৰ ওচৰত পালোহি এইফালে চোৱা পাহাৰখন সেইখন
একদম মানে পাহাৰৰ ভিতৰত আছোহি ন এতিয়া আৰু এইফালে তাই বহি আছে আৰু এইফালে চব তোমাৰ জুম খেতি কৰা পাহাৰ মানে জুম খেতি কয় যে যোনটো পাহাৰৰ খাচ কাটি কাটি বনোৱা হয় পাহাৰৰ এঢলীয়া মাটিত আৰু এয়া জুম খেতি কৰা পাহাৰ চাৰিওফালে কি ধুনীয়া একদম পাহাৰৰ ভিতৰত সোমাই আছোহি আৰু ইয়াৰ যদি চাৰিওফালে চোৱা পাহাৰেই পাহাৰ আৰু আমি বেছি দেৰি নকৰোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু এইফালে চোৱা কি ধুনীয়া এনেকৈ অলপ সময় পাহাৰ চালোঁ কথা পাতিলোঁ আৰু শেষত ঘৰলৈ উভতিলোঁ আৰু এইফালে আছে আমাৰ কি নাম এইজনী মাম্পি মাম্পি আজি স্কুল আছে না নাই বন্ধ আজি হে পৰীক্ষা নাই আজি খতম আকৌ এইটো কি খাই আছ এইটো কি ৰিং পাপৰ ন খাই কৈ দিয়া খাই ৰাস্তালৈ ওলাই যাম আৰু প্ৰেৰণাহঁতৰ দোকানত কিবা অলপ বস্তু ল'বলৈ আছে মানে দিব ঘৰলৈ তাৰপৰা সেইখিনি ল'ম লৈ পেলাই আজি ঘৰলৈ গুচি যাম আৰু তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবা যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিবা তো এতিয়ালৈ বাই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম